আজি মই বনাম পচি যোৱা কোমোৰা ভাজি। গুড মৰ্নিং এভৰিৱান, কি খবৰ সকলোৰে? আজি ৰাতিপুৱাতে ভিডিঅ'টি আৰম্ভ কৰিছোঁ। আজি বতৰটো ডাঙৰীয়া, এয়া ৰাতিপুৱাৰে পৰা বৰষুণ দি আছে। এয়া বাবুৰ মনটো ৰোৱা নাই, পানী খচিব যাব এইবাৰ। ঠাণ্ডা ঠাণ্ডা বতৰত এয়া মই ৰুটি বনালোঁ আৰু এয়া ৰাতিৰে ৰৈ যোৱা চিকেন আছিলে। গৰম গৰম ৰুটিৰে সৈতে এনেদৰে খালোঁ আমি সকলোৱে। এইটো কি দেখিছেনে? এইটো হ'ল বেয়া হৈ যোৱা কোমোৰা। এয়া মায়ে চাফা কৰি আছে। আজি মই পচি যোৱা কোমোৰাৰ ভাজি বনাম। এয়া কাপোৰখনত এনেদৰে কোমোৰাখিনি লৈ পানীখিনি চেকি দিছোঁ। প্ৰথমতে চালনীখন লৈছিলোঁ, চালনীখনেৰে নোৱাৰিলোঁ মই, সেয়েহে এইবাৰ মই গামোচাখনেৰে ভালদৰে চেকি ল'ম। এয়া চাব দেই, মই এনেধৰণেৰে চেকি ল'ম পানীখিনি। এয়া আপোনালোকেও বাৰু খাই পাইছেনে বেয়া হৈ যোৱা কোমোৰা ভাজি? একোৱে পেলাই নিদিওঁ, সকলোৱে খাব পাৰি, খাব জানিলে নহয় জানো। এয়া এনেদৰে মই পানীখিনি চেকি ল'ম। এয়া মোৰ কোমোৰাখিনি চেকি লোৱা হৈ গ'ল। এইখিনি অকণো পানী নোহোৱাকৈ চেকি ল'ব লাগিব। এইফালে মই কঁঠালৰ চব্জি বহাইছোঁ আৰু আনফালে মই কোমোৰাখিনি ভাজিবলৈ কেৰাহীখন বহাই দিছোঁ। কেৰাহীখন গৰম হোৱাৰ পিছত মই এইবাৰ ইয়াতে অকণমান মিঠাতেল দি দিছোঁ। মিঠাতেলখিনিও অকণমান গৰম হোৱাৰ পিছত মই এইবাৰ 2টা শুকান জলকীয়া মাজেৰে দুফাল কৰি ইয়াতে দি দিছোঁ। এইবাৰ জলকীয়াকেইটা ভালদৰে ভজা হোৱাৰ পিছত এইবাৰ দি দিছোঁ মই কাটি লোৱা পিঁয়াজখিনি। কাটি লোৱা পিঁয়াজখিনিও এনেদৰে অকণমান সময় ভাজি ল'ম, বেছি ৰঙচুৱা হৈ যাবলৈ নিদিওঁ। অকণমান ভাজি লোৱা হোৱাৰ পিছত এইবাৰ ইয়াতে মই দি দিম কাটি লোৱা কোমোৰাখিনি। কোমোৰাখিনি দি অকণমান সময় এনেদৰে পিঁয়াজখিনিৰ লগত ভাজি ল'ম। এনেদৰে পিঁয়াজখিনিৰ লগত ভাজি থাকিম। গেছটো হাই ফ্লেমতে দিয়া আছে। এনেদৰে ভাজি ভাজি আকৌ যিখিনি পানী আছে সেইখিনিও নোহোৱা কৰিব লাগিব। এইবাৰ মই ইয়াতে দি দিছোঁ নিমখ আৰু দি দিছোঁ জিৰা গুড়ি। এইবাৰ দি দিম হালধি। হালধিখিনি দি এইবাৰ মই আকৌ ভালদৰে লৰাই ভাজি ল'ম। ইয়াতে ঢাকনি দিব নালাগে, গেছটো ল' ফ্লেমত ৰাখি বহুত সময় ভাজিব লাগিব। 15 মিনিটমান সময় ভাজিব লাগিব গেছটো ল' ফ্লেমত ৰাখি। এইবাৰ মই ইয়াতে কি দিছোঁ জানেনে? মিক্সিত পিচি লোৱা মছলা ইয়াতে আদা, নহৰু, জলকীয়া সকলোখিনিয়ে আছে। কঁঠালৰ চব্জিত দিছিলোঁ, তাৰে পৰাই ৰাখি দিছিলোঁ অকণমান পিচি লোৱা মছলা, তাকে ইয়াতে দি দিছোঁ। এয়া মই গেছটো ল' ফ্লেমত ৰাখি আকৌ ভাজি থাকিম। ভাজিবলৈ অকণমান টাইম লাগিব কাৰণ পানীখিনি শুকাই যাব লাগিব যে। এয়া দেখিছেনে ভাজি ভাজি এনেকুৱা হৈ গ'ল, ইমান ধুনীয়া হৈছে দেখিবলৈ, খাবলৈ বহুত টেষ্টি হৈছে। এইবাৰ মই ইয়াতে দি দিছোঁ গৰম মছলা। গৰম মছলাখিনি দি আকৌ অকণমান সময় মই এনেদৰে ভাজি লৈছোঁ। দেখিছেনে বাৰু, পেলনীয়া বস্তু ইমান ধুনীয়াকৈ খাব পাৰি। আপোনালোকেও এবাৰ খাই চাবচোন, খালে খাই থাকিবলৈ মন যাব। এইবাৰ মই ইয়াতে দি দিছোঁ মান ধনিয়া। মান ধনিয়াখিনি দি অকণমান সময় ভাজি লৈ প্ৰায় হৈ আহিছে ভাজিকণ। আপোনালোকেও এবাৰ এনেদৰে খাই চাব দেই। এয়া দেখিছেনে ইমান ধুনীয়া গোন্ধ ওলাইছে। এয়া ফাইনেলি মোৰ পচি যোৱা কোমোৰা ভাজি হৈ গ'ল। আজিলৈ আহিছোঁ।